কিন্তু পাঁচটা ধাৰ পৰিশোধৰ কাৰণে যিটো ব্যয়বহুল যজ্ঞ কৰিব পৰাৰ কাৰণে পৰামৰ্শ দিছে সেইটো নকৰিলেও আমি অতি অনায়াসতে এই পাঁচটা ধাৰৰ পৰা ঋণ মুক্ত হ'ব পাৰোঁ। তেওঁ আমাক কি শিক্ষা কি বুলি ক'লে? অপিতৃভূত পতিদেৱ ঋষি কুৰ্হিতৰ উপজিলে তা সম্ভাৰ ঋণী হুৱে নৰ হোমে দেৱ ঋণ পূজে তৰ্পণে ঋষিৰ বলিদানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃৰ সমভাৱে কুৰ্হিত খবৰ খোজে ঋণ এহি মতে ঋণী সদা ভকতি বিহীন। অৰিয়েণ্টলি গাঁৱৰ ৰাইজে যদি আজিৰ দৰে ভাগৱত নুশুনে, দশম কীৰ্তন নপঢ়ে, ঈশ্বৰৰ নাম নলয়, তেতিয়াহ'লে এই পাঁচটা যজ্ঞ কৰিব লাগিব। যদি ঈশ্বৰৰ নাম লৈ ঈশ্বৰৰ শৰণ লৈছে, কায় বাক্য মন কৰি নিশ্চয় যিজন মুকুন্দৰ চৰণত কপিল শৰণ তাৰ হব ঋণ পূজা গৈল সমস্তৰে নকৰি ঋণী আৰু নুহি সিটো নৰে। কায় বাক্য মন একনিষ্ঠ কৰি আমি যদি মুক্তিদাতা ভগৱন্তৰ চৰণত এৰি তুমি কেৱল ভকতিৰ উপদেশ দিয়া, ভকতিকে কৰে সংসাৰৰ বন্ধনা। আজি ভকতি কৰাৰ লগে লগে আমাৰ কৰ্মবন্ধবিলাক ছিগি গৈছে। বিদ্যতে হৃদয় গ্ৰন্থি ছিদ্ৰতে সৰ্বস্বনাশয়। ঈশ্বৰৰ কথা শুনাৰ লগে লগে আমাৰ জীৱৰ লগত লাগি অহা কৰ্মবন্ধৰ গাঁঠিবোৰ খুলি যাব। ভকতিৰ প্ৰভাৱে শুনিও ঋষি ব্যাস যে ভক্তিৰ যি প্ৰভাৱ তুমি শুনা, স্বধৰ্মগত তেজীব যে কৃষ্ণক সম্প্ৰতি তাত প্ৰেম পূৰ্ণ দেৱে নহৈল ভকতি হৈল ভ্ৰষ্ট যদি বা অল্পতে গইলা প্ৰাণ জানা নাহি তথাপি তাহাৰ অকৈলা। স্বধৰ্ম তেজীব যে কৃষ্ণক সম্প্ৰতি। আজি আপোনালোক ইয়ালৈ যিসকলে আহিছে, আপোনালোকৰ নিজৰ নিজৰ কিছুমান কাম নাছিলে জানো? আজিৰ তাৰিখত আপোনালোকৰ বহুতো বিষয়ৰ কাম আছিলে, সব এৰি থৈ গুচি আহিলে। স্বধৰ্মগত তেজী ভজে কৃষ্ণক সম্প্ৰতি। কৃষ্ণক এতিয়া শুনি আছে, কৃষ্ণৰ কথা শুনি আছে। ইমান কাম বন এৰি, ল'ৰা ছোৱালীৰ দায়িত্ব এৰি আপোনালোকে আজি নামঘৰত বহি কৃষ্ণৰ কথা শুনি আছে। এইটো কি বুলি কৈছে? স্বধৰ্মগত তেজী ভজে কৃষ্ণক সম্প্ৰতি তাত প্ৰেমপূৰ্ণ দেৱে নহৈল ভকতি। আপোনালোকে যোৱাকালিৰ পৰা আজি শুনালৈকে আপোনালোকৰ প্ৰেমপূৰ্ণ ভকতি হ'ব লাগিছিল। প্ৰেমপূৰ্ণ ভকতিৰ লক্ষণ কি? ঈশ্বৰৰ কথা শুনাৰ লগে লগে আপোনাৰ শৰীৰ ৰোমাঞ্চ হৈ যাব লাগে, মাত গদগদ হৈ যাব লাগে, চকুৰ পানী ওলাই যাব লাগে। তেতিয়া প্ৰেমপূৰ্ণ ভকতি বুলি কৈছে। সেইটো প্ৰেমপূৰ্ণ যেনে আপুনি প্ৰাৰ্থনাটো কৰোঁতে যদি চকু পানী ওলাই যায়, আপুনি জীৱন্ত মুক্ত বুলি কৈছে। অ হৰি হৰি উচ্চাৰণতে যাৰ নয়নৰ হন্তে ঝৰৈ নিৰ শৰীৰ পুলক গৈলা সংসাৰৰ পাৰ মৰিবে লাগে তাৰ জীৱন্ততে পাইলে কৃষ্ণ। ঈশ্বৰৰ নাম কওঁতে গাওঁতে যাৰ চকু পানী ওলাই আহে, মাত গদগদ হৈ যায়গে, শৰীৰ ৰোমাঞ্চ হৈ যায়, সেইজন মৰি মুক্তি নালাগে, জীৱন্ত মুক্তি হৈছে, তেওঁ সমাধি হৈ গৈছে। এতিয়া আপোনালোকে সোধকচোন, যোৱাকালিৰ পৰা এতিয়া ইমান সময়লৈকে ঈশ্বৰৰ কথা শুনি আছে, কাৰোবাৰ শৰীৰ ৰোমাঞ্চ হৈছে নেকি বাৰু? মাত গদগদ হৈছে নেকি? কাৰোবাৰ চকু পানী ওলাইছে নেকি বাৰু? আপোনালোকৰ ওলাইছে নে নাই মই নাজানো। মই কৈ থকা কাৰণে মোৰ ওলোৱা নাই। মই ইমান কৈ আছো, মই মৰি থাকিম। ধৰি লওক ভ্ৰষ্ট যদি বা অল্পতে গলা প্ৰাণ। আপোনালোকে ঘূৰি যাওঁতে ক'ৰবাত আকস্মিক দুৰ্ঘটনাত আপোনালোকে জীৱন এৰিবলগীয়া হ'ল। জানা নাহি তথাপি তাহাৰ অকৈলা। যোৱাকালিৰ পৰা যে আজি ইমান সময় কৰিছে, এই ভকতিটো কেতিয়াও নষ্ট হৈ নাযায়। এইটো স্থায়ী ৰূপে আমাৰ আত্মাৰ লগত যোগ হৈ গৈছে দেই। যোগ এইটো কেতিয়াও বিগ নহয়, এইটো প্লাছ মাইনাছ নহয়, মনত ৰাখিব। এই যুগনীতি কোনে শিকাইছে? কপিলে। কপিল স্বৰূপ আৰু ভৈলা অৱতাৰ লুপ্ত ভৈল